নমস্কাৰ মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বনাইছিলোঁ পায়স, তাকে আপোনালোকক অকণমান দেখাইছোঁ। মানে ৰেচিপিটো দেখুওৱা নাই আৰু মই কেনেকৈ ভিডিঅ' বনাই আপোনালোকক দেখাইছোঁ একমাত্ৰ মইহে জানো, আৰু ইমান দিগদাৰ হৈছে। আহক আমি তেনেহ'লে ভিডিঅ'টি উপভোগ কৰোঁ। পায়স ৰেডি, আৰু তাৰ ওপৰতে অকণমান গাখীৰ আমি ঢালি দিছোঁ। এয়া মই পায়স বনাইছিলোঁ, পায়স অকণমান বিস্কুট লৈছোঁ 2টা, আৰু মই চাহ খোৱা নাই, গৰম পানীৰ সৈতে খাম পায়স। চাহ বৰ বেছি নাখাওঁ। আজৰি হ'লোঁ আৰু এতিয়া মই নোৱাৰা কামটো কৰিবলৈ লৈছোঁ। মেইনকে গা ধুৱাম এতিয়া। এইটো কাম মই কৰিব নোৱাৰোঁ দেই। আমাৰ দাদাটোকো এনায়ে জজকাইছে, আকৌ ভণ্টিজনীকো এনায়ে জজকাইছে ন। হ'ব এতিয়া দেই, হ'ব এতিয়া দেই। চাবোনৰ দিয়া আকৌ। হ'ব এতিয়া দেই, নাকান্দিবা দেই, নাকান্দিবা দেই, নাকান্দিবা। ৰ'বা ৰ'বা, মই কৈছোঁ মামাম খাই শুই থাকিবা দেই, দেই বাৰু দেই বা। চুলিখিনি দৈ সানিম। মই দৈ সনাটো আপোনালোকক নেদেখাওঁ, কাৰণ কি হ'লে মই মানে আগতে এটা ভিডিঅ' দি থৈছোঁ মোৰ চুলিখিনিত দৈ সনা ভিডিঅ', স্কিন কেয়াৰ এণ্ড হেয়াৰ এণ্ড স্কিন কেয়াৰ বুলি। আপোনালোকে যদি সেইটো ভিডিঅ' চাব বিচাৰে, মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো পাই যাব, চাব পাৰিব। মই এতিয়া চুলিখিনিত লগাই লওঁ দৈ, বহুতেই ভাল হয় চুলিৰ কাৰণে দৈ। চুলিখিনি মোৰ দৈ সানি নহ'লে এই টিকলো উঠি আহিলে ৰ'ব। তুমি নিজে কৰিব নাজানা? তুমি এতিয়া জজ কৰিলা, মই চুলিখিনি ধুই লওঁগৈ দেই। দৈ গাখীৰ আনি থৈছিলোঁ ন, তুমি শুব পাৰিবা দৈ গাখীৰ গোন্ধলৈ? গোন্ধ লৈ শুব পাৰা যদি নুধো। ভিডিঅ'বোৰত আপোনালোকক আং বাং এইবোৰ কিবা কিবি দেখায়, যেনে তেনে চেনেলটো চলাই আছোঁ আৰু কি ক'ব মোৰ অৱস্থা দেখিছেনে? এয়া এইফালে টিকলি কোচত লৈ থাকিবলগীয়া হৈছে, ভিডিঅ' কৰিব লাগে মাজে সময়ে, চেনেলটোতো মেনেজটো কৰি ৰাখিবই লাগিব নহয় জানো? আৰু সেইফালে একদম কাপোৰ দেখিছেনে? কাপোৰ ধুবলৈ আছে। এইপিনে এতিয়া গধূলি হ'ল দেই, গধূলি এতিয়া মানে 4টামান বাজিলে। উপায় নাই, চবফালে মেনেজ কৰিব লাগিব। ভিডিঅ' দি মোৰ মানে এইটো কাৰণে ভাল লাগিছে, মোৰ ছাবস্ক্ৰাইবাৰো বেছি নাই বাৰু, কিন্তু তথাপিতো এটা ভিডিঅ' ইমানেই ভাইৰেল হৈছে, 10K হৈছে। সেইটো কাৰণে মনটো ভাল লাগে যে ইমান বাঢ়িছে ভিউজটো। সেইবাবে ভিডিঅ' দি থাকিবলৈ মন যায়। যিয়ে নহওক, সৰু সৰুকৈ হ'লেও যিয়ে পাৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ, যাতে চেনেলটো চলি থাকক। মই লগতে আপোনালোকক স্ক্ৰীনশ্বট এখন দিছোঁ, আৰু লগতে মোৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক লিংকটো দি দিম, ভিডিঅ'টো চাব পাৰিব আকৌ এবাৰ। বহুত ভিউজ আহিছে, 10K হ'ব এতিয়া, ইমান ভাল লাগিছে মনটো। ভিডিঅ'টো আজি মই সামৰণি মাৰিছোঁ। টুকুৰা জইন দি যেনে তেনে এটা ভিডিঅ' কৰি বনাই আপোনালোকক দেখাইছোঁ। আৰু এইফালে টিকলি শুই আছিলে, কেং মেং কৰি আকৌ এবাৰ সাৰ পাইছে। ভিডিঅ'টো তেনেহ'লে ইমানতে সামৰণি মাৰোঁ, আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।